মৰ্নিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰো বৰ্তমান ভাল আৰু বৰ্তমান ৰাতিপুৱাৰ সময় 10:30 মান বাজিছে আৰু আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস গছ ৰোৱাৰ দিন আজিৰ দিনত সকলোৱে এটা গছ পুলি ৰুব লাগে তেনেকৈ ৰুলেহে আমাৰ গছবোৰ নহ'লে নাইকিয়া হৈ গৈছে এনেকুৱা নহয় যে গছপুলিটো আজি ৰুই কাইলৈ আকৌ সেই গছপুলিটো চোৱা চিতা নকৰিব গছপুলিটো ৰুই তাৰ প্ৰতিপালন কৰি ডাঙৰ হোৱালৈকে গোটেইখিনি কৰিব লাগে এদিন ৰুই আকৌ সেইটো পাহৰি যাব নালাগে আৰু আমাৰ ঘৰত আছে সি গুণগুণ তাইও ৰুলে মই সেই সময়ত ভিডিঅ' কৰিব পাহৰিলোঁ মাৰ লগত শুনো কি পুলি ৰুলা আজি কৈ দিয়াচোন জামুকৰ পুলি জামুকৰ পুলি ৰুলা হয়নে আপোনালোকে সকলোৱে ৰুৱক এটা এটা পুলি ৰুৱক সকলোৱে বৃক্ষ সংৰক্ষণ কৰক গছ কাটিলে নহ'ব গছ ৰুবও লাগিব হয়নে এতিয়া মই গা পা ধুই আজৰি হ'লোঁ আৰু এটা কেকো অৰ্ডাৰ আছে কেকটো বনাম আৰু ডিজাইনটো দেখুৱাম বাৰু আপোনালোকক তেন্তে মই এতিয়া কেকটো বনাই লওঁ কেকটো বনাই হ'ল আৰু কেনেকুৱা লাগিছে ক'ব ডিজাইনটো আৰু এতিয়া ভাত খামগৈ আৰু ভাত হৈ আছে আৰু ভাতৰ লগত কি বনালোঁ মই এটা ভিডিঅ' কৰিছোঁ আৰু সেই ভিডিঅ'টো চাই লওঁ ৰুইছিলোঁ বিশ্ব পৰিৱেশ দিৱস বুলি এটা বগেনভেলিয়া ফুলৰ পুলি তাকে মইতো এতিয়া ৰুই ইয়াতে পানী দি দিছোঁ আৰু আমাৰ গুণ শুই আছিলে এতিয়া উঠিলে উঠি মেলি কি খাইছা ভুজিয়া আৰু কেক বনাইছে ভুজিয়া আৰু কেক খাই আছে কৈ দিয়া যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই 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 বাই